মই ভূপালী গোস্বামী আপোনালোকৰ মাজলৈ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আজি আহিছোঁ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত মই আমাৰ নলবাৰী জিলাৰে সকলোৰে পৰিচিত বালিলেচা মন্দিৰ দেখুৱাম আপোনালোকক মন্দিৰলৈ লৈ যাম বলকচোন ভিডিঅ'টো এয়া হৈছে আমাৰ খৰালি মাহৰ অসমীয়াসকলৰ আটাইতকৈ পচন্দৰ বস্তু ধানবোৰ ওলাইছে পকি পকি ধুনীয়া দেখা হৈছে মই দূৰৰ পৰাই কেপচাৰ কৰাৰ বাবে আপোনালোকে ভালদৰে হয়তো দেখা পোৱা নাই কাটিছেও মন্দিৰ পালোৱে পাই গ'লো মই মন্দিৰ আহি পালোৱে আপোনালোকক আগৰ পিনে দেখুৱা মন্দিৰৰ বাউণ্ডাৰীটো চাই লওক গোটেই চাকি জ্বলায় যিমান ভক্তবিলাক আহে ভক্তবিলাকে ইয়াত চাকি জ্বলায় মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইটো কাৰ্যালয় এতিয়া ইয়াতে হ'ব এতিয়া আমি মন্দিৰৰ ভিতৰ ফালে যাম ৰাতিপুৱাৰ সময়ৰ কাৰণে বেছি মানুহ নাই মই অলপ বেছি পুৱাই আহিলে চাগে আহি আছে আপোনালোকে লক্ষ্য কৰিছেনে মাছবিলাক বহুত মাছ আছে পুৰা ভাহি থাকে একদম এইটো এইখন মন্দিৰৰ বাগিচাখন মই আপোনালোকক আগতে দেখুৱাইছোঁ এতিয়াও ইফালৰখিনি দেখুৱাব ওলাইছোঁ চম্পা ফুল হ'ল বিবাহ সভাঘৰ এইও সভাঘৰৰ কাষে কাষেও ফুল ৰোৱা হৈছে সভাঘৰ আৰু ইয়াতে যিমানবিলাক বিবাহ বাৰু হয় এই সভাঘৰকেইটাতে সমাপন কৰে এই মন্দিৰৰ এটা বিশেষ আকৰ্ষণৰ বস্তুটো দেখুৱাম শহাপহু এই মন্দিৰটো মই আটাইতকৈ ভাল পোৱা বস্তুটো হ'ল শহাপহুবিলাক মই বহুত ভাল পাওঁ চাওকচোন কি মৰম লগা একদম এইটো বগা বগা এইটো বেছি ভাল লাগে ইয়াৰে কোনটো ভাল লাগিছে কমেণ্টত জনাব ইমান মৰম লগা এইটো হ'ল শহাপহু
একদম ওচৰলৈ আহি আছে এইবিলাক দেখিছেনে আপোনালোকে এইবিলাক গাঁওবাসীয়ে কোৱা মতে ইয়াত হেনো কাছো আছে এতিয়া অহা নাই মানুহ নহ'লে আহে ভিডিঅ'টো কেনে পালে আপোনালোকে মোক কমেণ্টত জনাব যদি ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইখিনি বাই বাই